हेलो एवरीवन आशा करो সকলো ভালে আছে আৰু আমিও ভালে আছো আৰু প্ৰথমতে সকলোকে লক্ষ্মী পূজাৰ বহুত শুভেচ্ছা থাকিল আৰু যেতিয়ালৈ মই এই ভিডিঅটো দিমগৈ তেতিয়ালৈ চাগে লক্ষ্মী পূজা শেষেই হ'বগৈ তথাপিতো আজি দিনটোত সকলোকে লক্ষ্মী পূজাৰ শুভেচ্ছা জনালো আৰু আমিও ইয়াত সৰুকৈ অলপমান মানে লক্ষ্মী পূজা পাতিছো বহুত বেছি ডাঙৰকৈ পাতিব পৰা নাই আৰু যিমানখিনি পাৰো আৰু সৰুকৈ নি অলপমান সেলিব্ৰেট কৰিছো লক্ষ্মী পূজা আমাৰ ঘৰত হলাই লক্ষ্মী পূজা গধূলি টাইমত পাতে বাৰু কিন্তু আমি দিনতে পাতি দিছো যেহেতু এতিয়া গধূলি টাইমত মানে ইণ্ডিয়াত গধূলি হৈছে আৰু এতিয়া সকলোৱে লক্ষ্মী পূজা পাতি আছে সেইকাৰণে আমি ভাবিছো কি দিনতে এনেকুৱা টাইমতে পাতি দিওঁ আৰু লক্ষ্মী পূজা যেহেতু ইয়াত আমি দুজনে অকল মনাব লাগিব পূজা সেইকাৰণে যিখিনি পাৰো আৰু তেনেকেই মনাইছো আৰু আজি যেহেতু দেওবাৰ পৰিলে সেইকাৰণে বৰ বেছি ভাল হ'ল আমাৰ নহলে যদি মানে উইকডেজত হয় তেতিয়া আমাৰ যেহেতু স্কুল যাব লাগে আৰু তেওঁ অফিচ যায় সেইকাৰণে মানে সম্ভৱেই নহয় মানে কিবা কিবি সেলিব্ৰেট কৰাৰ সেইকাৰণে আজি যেহেতু দেওবাৰ হ'ল সেইকাৰণে ভালেই হ'ল আমাৰ সেলিব্ৰেট কৰিবৰ কাৰণে ঠিক আছে আজি সকলোখিনি আপোনালোকক দেখাই আছো কেনেকৈ আমাৰ লক্ষ্মী পূজা সেলিব্ৰেট কৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব ঠিক আছে বলক তেন্তে আজি আমাৰ লক্ষ্মী পূজা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ইয়াৰ পৰাই লক্ষ্মী পূজা বুলি অলপমান মানে পায়স বনাইছো ইয়া পায়স বনি আছে এফালে মই মানে ইয়াৰ ৰেডি হৈছোহে মই ৰেডি হৈ মেলি আহিছো সেইকাৰণে তেওঁ পায়স বনাই আছে আৰু বাকি এতিয়া কৰিম আৰু কিবা কিবি মানে প্ৰসাদ বুলিবলৈ তেনেকৈ একো যোগাৰ কৰা নাই প্ৰসাদ এনে ফল মূল অলপ দিম আৰু পায়স আছে পায়স দিম হে প্ৰসাদ আজি আৰু তাৰপিছত প্ৰসাদ খাই শেষ হোৱাৰ পিছত পূজা কৰাৰ পিছত আমি লুচি ভাজি বনাম লুচি ভাজি যেহেতু লক্ষ্মী পূজাৰ দিনাখন সকলোৱে লুচিয়ে খায় ন সেইকাৰণে আমিও লুচি ভাজি বনাম তেনেকৈ ভাবি থৈছোঁ এতিয়ালৈকে একো ৰেডি কৰা নাই বাৰু প্ৰথমতে পূজা চূজা কৰি লওঁ মই এই লক্ষ্মীৰ মানে ভৰিকেইটা যে বনাই সেইটো মানে ভালকৈও বনাব নাজানো আৰু এয়া আটা লৈছোঁ আটা নহয় ময়দা লৈছোঁ বাৰু ময়দা লৈছোঁ যিমানখিনি পাৰোঁ আৰু ট্ৰাই কৰোঁ ইমান ভালকৈও বনাব নাজানো প্ৰথমবাৰ মই অকলে ট্ৰাই কৰিছোঁ ইয়াৰ আগতেতো যিহেতু ঘৰত থাকোঁ ন মায়ে হেল্প কৰি দিয়ে আৰু তেনেকেই এইবাৰ প্ৰথমবাৰ কাৰণে অকলে ট্ৰাই কৰিছোঁ আশা কৰোঁ ভালেই হ'ব এতিয়া বনাই লওঁ চাওঁ কি হয় পূজা মানে সেয়া সৰু সুৰাকৈ অলপমান পূজা কৰিলোঁ বাকী এয়া প্ৰসাদ দিলোঁ প্ৰসাদ মানে ফল মূল দিছোঁ তাৰপিছত পায়স বনালোঁ সেয়া পায়স দিছোঁ তেনেকৈ আৰু বাকী একো ডাঙৰকৈ একো কৰা নাই যেনিবা আৰু দিনতেই চেলিব্ৰেট কৰিছোঁ আপোনালোকে কোনেও মানে একো বেয়াকৈ কমেণ্ট নকৰিব কাৰণ দিনতে এইকাৰণেই চেলিব্ৰেট কৰিছোঁ লক্ষ্মী পূজা যিহেতু ৰাতিয়ে চেলিব্ৰেট কৰে বাৰু কিন্তু এতিয়া যিহেতু ইণ্ডিয়াই এনেকুৱা টাইমত লক্ষ্মী পূজা সকলোৱে চেলিব্ৰেট কৰি আছে আৰু আমি মানে সেইকাৰণে এনেকুৱা টাইমতে চেলিব্ৰেট কৰিলোঁ আৰু এতিয়া আমিও পায়স খাই লওঁ প্ৰসাদ খাই লওঁ তাৰপিছত পুৰি বনাবলৈ আছেই আকৌ কি হয় দেখা যাব সকলোখিনি আপোনালোকক দেখাই থাকিম বাৰু কামিং আমাৰ পূজা শেষ হ'ল আৰু এতিয়া পূজা মানে সেয়া খালোঁ তাৰপিছত এতিয়া প্ৰসাদ চসাদ খালোঁ চব তাৰপিছত এতিয়া পুৰি বনাবৰ কাৰণে ৰেডি কৰিছোঁ পুৰি আৰু কি কয় আলু আৰু ফুলকবিৰ চব্জি তেনেকৈ বনাম আৰু আজি আৰু শ্ৰাৱণীও আহি পালেহি আমি তিনিটাই আজি আৰু শ্ৰাৱণীও যিহেতু পালেহি ঠিক আছে এতিয়া ইমান বেছি গৰম উঠিছে নহয় কাপোৰ কানি এইবোৰ চেঞ্জ কৰি লওঁ এতিয়া খানা বনাব লাগিব এতিয়া যেহেতু পূজাও শেষ হৈ গ'ল সেইকাৰণে ঠিক আছে বলক এতিয়া প্ৰথমতে আমি পুৰি আৰু চব্জি বনাই লওঁগৈ
আমাৰ পূজা ভালে ভালে হৈ গ'ল আৰু তাৰপিছত শ্ৰাৱণীও গ'লগৈ লুচি ভাজি খাই মেলি আমি তাৰপিছত শ্ৰাৱণী গুচি গ'ল আৰু এতিয়া অলপমান ৰেষ্ট ল'লোঁ তাৰপিছত এতিয়া আহিছোঁ ওপৰলৈ বহুত দিন হৈ গ'ল আপোনালোকক ওপৰখন দেখুৱাই নাই আৰু গম পায়েই আপোনালোকে যিহেতু মোৰ গাৰ্ডেনখনৰ অৱস্থাৰ কথাটো গাৰ্ডেনখন একদম গোটেইখন ধ্বংস কৰি পেলোৱা হৈছিলে যিহেতু ওপৰত কালাৰ কৰা হৈছিলে কৈছিলোঁ বাৰু এইটো কথা আৰু সেইকাৰণে চব উঠাই দিছিলোঁ এতিয়া কালাৰ কৰা হৈ গ'ল যিহেতু সেইকাৰণে আমি আকৌ নতুনকৈ মানে গাৰ্ডেনখন ষ্টাৰ্ট কৰিছোঁ একদম মানে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু মানে প্ৰথমতে যেনেকৈ ষ্টাৰ্ট কৰিছোঁ তেনেকুৱাকৈ ষ্টাৰ্ট কৰিবলগীয়া হৈছে খুব বেছিও একো কৰিব পৰা নাই কাৰণ আপোনালোকে গম পায়ে মই স্কুলত জইন কৰিলোঁ আৰু মই দুইজনে মানে ৰাতিপুৱা 7টা বজাতে ওলাই যাব লাগে আমি আৰু গধূলি পাওঁহি মই 4টা বজাত পাওঁহি তেওঁ পাহি 6টা বজাত তাৰপিছত আৰু মানে গাৰ্ডেনৰ কাম কৰিবলৈ একদমেই ভাগৰুৱা যেন লাগে মানে গাটোৱে নাটানে আৰু তেনেকুৱা হৈ যায় তথাপিতো যিমানখিনি পাৰোঁ আমি কৰি আছোঁ গাৰ্ডেনখন কাৰণ গাৰ্ডেন ওপৰত যেতিয়া আহোঁ গাৰ্ডেনখন থাকিলে খুবেই ভাল লাগে আৰু আগৰ ভিডিঅ' যদি আপোনালোকে চাইছে মই মোৰ গাৰ্ডেনখনক কিমান ভাল পাওঁ সেইটো আপোনালোকে নিশ্চয় জানে সেইকাৰণে গাৰ্ডেনখন থাকিলে মোৰ মনটো খুব ভাল লাগি থাকে আজি দেখাই দিওঁ আপোনালোকক কি লগাইছোঁ নতুনকৈ একদম মানে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ সেইকাৰণে বেছিকৈ একো কৰিব পৰা নাই তথাপিতো যি লগাইছোঁ এবাৰ আপোনালোকক দেখাই দিওঁ বাৰু এইফালে প্ৰথমতে আছে কেইটামান ফুলৰ পুলি এইটোতো আপোনালোকে চিনি পায়ে এইটো মই অসমতো দেখিছোঁ বাৰু খালি মই গছজোপাৰ নামটো নাজানো আৰু এইজোপা গছ মই আনিছিলোঁ আমাৰ ৰিভাৰ ছাইডৰ পৰা আনিছিলোঁ ৰিভাৰ ছাইডৰ হয় কিন্তু নামটো নাজানো খুব ভাল লাগে মানে কলগছৰ নিচিনা লাগিছিলে সেইকাৰণে লৈ আহিলোঁ আৰু এইবোৰ কিছুমান গছ লগাই থোৱা আছে আজি বতৰটো দেখিছেনে একদম পুৰা ডাৱৰ কলা হৈ আছে বৰষুণ দিব এতিয়া আৰু এইফালে প্ৰথমতে আছে আমাৰ পদিনা লগাইছোঁ লাহেকৈ হ'বগৈ আৰু চাগে এই লগাইছোঁ বেছি দিন হোৱাই নাই আৰু এইফালে আছে তিতা কেৰেলা এইজোপা তিতা কেৰেলা আৰু এইজোপা ডাঙৰ হৈছেগৈ বাৰু অলপকৈ আৰু ছাইডতে আছে এয়া দাংবডি এইজোপা লগাইছোঁ আৰু এইফালে এজোপা আছে আৰু এইখিনি জেগা এই খালী জেগাখিনি মই থৈ দিছোঁ বিলাহী লগাবৰ কাৰণে আৰু যিহেতু বিলাহীটো এনেকুৱা মানে হেংদাং দিব লাগিব আৰু এই হেংদাংখিনি দিলেও অকল দিলেই নহ'ব ইহঁতক মানে ভালকৈ বান্ধি ৰাখিব লাগিব মানে তেতিয়াহে যিহেতু ইয়াত বহুত বেছিয়ে বতাহ মই কৈছিলোঁ আগতে বাৰু আপোনালোকক কাৰণ সাগৰখন একদম তেনেই ওচৰতে সেইকাৰণে বতাহো খুব বেছি মাৰে সেইকাৰণে মানে ইহঁতক খুব ভালকৈ বান্ধি থ'ব লাগে এই ৰ'দডালত বান্ধি থওঁ আমি এই নতুনকৈ লগাইছোঁ কাৰণে বন্ধা নাই বাৰু বান্ধিম আৰু লাহে ধীৰে আৰু এইখিনি জেগা সেইকাৰণে বিলাহীৰ কাৰণে ৰাখিছোঁ এডাল ৰ'দতে আমি মানে ভালকৈ বান্ধি থ'ম বিলাহীখিনি আৰু এইফালে আছে এয়া মই লগাইছিলোঁ ভেন্দিৰ পুলি মানে ভেন্দিৰ গুটি দিছিলোঁ বাৰু এই ডাঙৰ হৈছেগৈ আৰু ভেন্দি লাহে লাহে বাঢ়িব আৰু এইফালে আছে পিঁয়াজৰ পাত এইখিনি আৰু এইফালে দেখাই দিছোঁ কি আছে এইখন মোৰ এখন পুৰণা টেবুল আছিলে টেবুলখন আমি কি কৰিলোঁ ওপৰৰ গ্লাছখন আঁতৰাই আমি এনেকৈ ওপৰত দি দিছোঁ মানে যাতে ভুলখিনি বগাই যাব পাৰে সেইকাৰণে আৰু ইয়াত ৰছীও বান্ধি দিছোঁ ভুলখিনি বগাবৰ কাৰণে আৰু এইজোপা হৈছে ভুলৰ গছ নতুনকৈ লগাইছোঁ আৰু এইফালেও আৰু এজোপা ভুলৰ গছ আছে এইজোপা ফুলৰ গছ আৰু দুজোপা আছে দেখাই দিছোঁ আপোনালোকক আগতে ফুলৰ গছ মই ক'ত লগাইছিলোঁ আগৰ ভিডিঅ'বোৰ যদি চাইছে তেতিয়া আপোনালোকে গম পাই এই গেটখনত লগাইছিলোঁ আগতে ফুলৰ গছ এই গেটখনতে লগাই থওঁ সদায় আৰু এতিয়া এই গেটখনতো মই দুটা ফুলৰ পুলি দিছোঁ আৰু ইফালে সেই টেবুলখনতো দুটা দিছোঁ আৰু এইফালে দুটা দিছোঁ টোটেল 4টা ফুলৰ পুলি লগাইছোঁ এইকেইটা ফুলৰ পুলি ইয়াৰ গেটখনতে উঠি যাব মানে এইখিনি গেটখনতে বাগৰিব আৰু এইফালেহে আহিছে বেছিকৈ ইয়াক এইফালে যাবলৈ দিছোঁ লাহে লাহে যাব আৰু সিহঁতে ওপৰলৈ এইকেইটা হৈছে বিলাহীৰ পুলি বিলাহীৰ গুটি মই পচাইছিলোঁ আৰু এয়া বিলাহী পুলি ওলাইছে এইফালে এজোপা বেঙেনা পুলি আছে বেঙেনা পুলি লাষ্ট ভিডিঅ'ত আপোনালোকে দেখিছিলেই মই বেঙেনা পুলি এটা আনিছিলোঁ নাৰ্চাৰী এখনৰ পৰা এয়া বেঙেনা পুলিটো আৰু এইজোপা হৈছে জবা ফুল সেইদিনাখনেই নাৰ্চাৰীখনৰ পৰা অনা জবা ফুলজোপা এইটোক ডাঙৰ পট এটা দিব লাগিব টাইমেই পোৱা নাই আজি দিব লাগিব সেইখনে মোৰ নতুন গাৰ্ডেনখন আৰু খুব মানে মৰমৰ গাৰ্ডেনখন আছিলে মোৰ আগতে যিসকলেতো ভিডিঅ' চাই থাকে তেওঁলোকে গম পায় কিমান বেছি ভাল পাওঁ মই মোৰ গাৰ্ডেনখনক সেই ধ্বংস হৈ গৈছিলে পূৰা মানে আৰু এতিয়া আকৌ একদম পূৰা জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ আশা কৰোঁ আকৌ আগৰ নিচিনা এখন গাৰ্ডেন বনাব পাৰিম আৰু সেয়াই
আৰু বহুতে মোক কমেণ্ট কৰি আছিলে মোৰ স্কুলখন দেখাবৰ কাৰণে কমেণ্ট কৰি আছিলে একচুৱেলি কি হয় স্কুলখন দেখাবৰ কাৰণে মই যিহেতু নতুন হয় ন ইয়াত আৰু মই তেনেকৈ পাৰ্মিশ্যনো লোৱা নাই তেনেকৈ দেখাব পাৰিম নে নোৱাৰিম তেনেকৈ বেয়াও লাগে মানে মই যদি স্কুলত গৈ ভিডিঅ' কৰোঁ মই কেতিয়াবা নিজৰ ৰুমটোকে দেখাওঁ হয়তো আপোনালোকে দেখিছে মোৰ স্কুলৰ ৰুমটো দেখিছে বাৰু কিন্তু বাহিৰখন তেনেকৈ গৈ মই ভালকৈ দেখাবলৈ অলপ বেয়াও লাগে অলপ দিন যাওক তাৰপিছত যেতিয়া অলপ ভালকৈ চিনা জানা হ'ব মানুহখিনিৰ লগত মই পাৰ্মিশ্যন লৈ তেতিয়া দেখাম বাৰু কিন্তু এতিয়া প্ৰথমে গৈ তেনেকৈ দেখাবলৈ ভালো নালাগে ন কিবা ভাবিব তেওঁলোকে তেনেকুৱাও লাগে সেইকাৰণে একচুৱেলি দেখুওৱা নাই বেয়া নাপাব আপোনালোকে নিশ্চয় দেখাম মই ইয়াতে আছোঁ যেতিয়া দেখাম বাৰু এদিন ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ একদম পূৰা ডাৱৰ ক'লা হৈ আহিছে এতিয়া বৰষুণ দিব সেইকাৰণে মই তললৈ যাওঁ আৰু এতিয়া আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে সেয়ে আজি লক্ষ্মী পূজা কেনেকৈ পাতিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু মোৰ নতুন গাৰ্ডেনখন এবাৰ আপোনালোকক দেখাই দিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে এটা লাইক দিব মোৰ কাৰণে আৰু ধুনীয়া ধুনীয়া কমেণ্টবোৰটো বাৰু আপোনালোকে কৰি আৰু ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাই আছোঁ এটা নতুন ভিডিঅ'ত